পোনপ্ৰথমে মই লোফাই চাঞ্চালীৰ মিতালী বসুমতাৰীলে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে এতিয়া আমাৰ মহিলা সবলীকৰণৰ উইভিং ৰিলেটেড যিখিনি কাম কৰি আছে, সঁচাকৈ আমি বিভাগীয়ভাৱে তেখেতক শলাগ লৈছোঁ। আৰু তেখেতৰ এখন থাৰ্ড ষ্ট'ৰ হয়। লগতে BTCৰ অঞ্চলত লোফাই চাঞ্চালী হওক বা গোসাইগাঁৱৰ পৰা FNF খিনিয়ে হওক আৰু জয় উইভিং এনেকৈ যিকেইটা মানে উইভিং এক্টিভিটিজৰ লগত জড়িত আমাৰ ইণ্ডাষ্ট্ৰী আছে, সেইসমূহে গোটেই গোসাইগাঁও বা কোকৰাঝাৰ বুলিয়ে নহয়, BTC এৰিয়া বা BTC বাহিৰতো য'ত আমাৰ বড়ো জনগোষ্ঠীয় লোকসকল থাকে, সকলো লোকলে এটা স্থানীয়ভাৱে যিখিনি আমাৰ দখনা আৰণাই জমৰাৰ প্ৰয়োজন হয়, তেওঁলোকে সেইখিনি চাহিদাটো পূৰণ কৰিবলৈ চেষ্টা কৰি আছে। সেয়েহে মই সকলো ৰাইজলৈ অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ দখনা আৰণাই জমৰা বড়ো গামোচা এইবোৰে GI পাইছে। GI পোৱাৰ মানে অৰ্থই হৈছে যে কি এইখিনি আমাৰ স্থানীয় প্ৰডাক্ট। তো সেইখিনি বস্তু বাহিৰৰ পৰা আপোনালোকে কিনাতকে আমাৰ যিসকল এণ্টাৰপ্ৰেনাৰ আছে, লোফাই চাঞ্চালী, FNF কটিং, চিজয় উইভিং বা এনেকৈ ধৰি এইকেইটা মই অকল কোকৰাঝাৰৰ নাম কৈছোঁ, বাকী আমাৰ BTC বেলেগ অঞ্চলসমূহতো বহুতো এনেকুৱা এণ্টাৰপ্ৰেনাৰ আছে, যিসকল মহিলা এণ্টাৰপ্ৰেনাৰ হিচাপে তেওঁলোকে কাম কৰি আছে। সেই সকলোৰ পৰা যাতে আপোনালোকে কাপোৰসমূহ কিনে, তেতিয়াহে আমি GI যিখন এক্ট আছে, এক্টখন আমি ইয়াত প্ৰণয়ন কৰিব পাৰিম। নহ'লে দেখা গৈ আছে যে আমাৰ ৰাইজৰ সজাগতাৰ অভাৱৰ কাৰণেই আমি GI পোৱাৰ পিছতো আমি এক্টখন আজি বিভাগীয়ভাৱে ইমপ্লিমেণ্ট কৰিব পৰা নাই। এতিয়াও আমাৰ মানুহে বাহিৰৰ পৰা বস্তুখিনি কিনাৰ ফলত কি হয়, আমাৰ যিটো ৰেভিনিউ সেইটোও বাহিৰলৈ গৈ আছে, আমি GIৰ কোনো প্ৰফিটটো উঠাব পৰা নাই। তো সকলো এতিয়া বহাগ বিহু আহি আছে, বৈশাগু আহি আছে, বিচুৱা আহি আছে, ৰঙালী বিহু আহি আছে, সকলোকে মই আগতীয়াকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে সকলো ৰাইজলৈ মোৰ এটাই অনুৰোধ, যাতে এই আমাৰ বিহু বৈশাগু এই সময়ত আমি স্থানীয় যিখিনি শিপিনী আছে, এণ্টাৰপ্ৰেনাৰ আছে, তেওঁলোকে যিখিনি কাপোৰ বনায় সেইখিনি আমি কিনিবলৈ চেষ্টা কৰোঁ। হয়তো আপোনালোকে ভাবিব পাৰে যে 2 টকা বেছি হয়, কাৰণ আপোনালোকে সেইটো চাব লাগিব যে 2 টকা বেছিটো দিলেও কিন্তু সেইখিনি তেওঁলোকৰ কষ্টৰ ফল। পাৱাৰলুমত বোৱা কাপোৰ এখনতকৈ হেণ্ডলুমৰ কাপোৰ এখন বওঁতে আপোনাৰ সময়ো লাগে, আৰু লগতে এই আপোনালোকৰ 2 টকাটো বেলেগলৈ নাযায়, আমাৰ পইচা আমাৰ লগতে থাকিব। সেইকাৰণে সকলোকে মই কওঁ যে আপোনালোকে এই বিহুৰ সময়ত, বৈশাগুৰ সময়ত আপোনালোকে সকলোৱে আমাৰ যিমান স্থানীয় এণ্টাৰপ্ৰেনাৰ আছে, শিপিনী আছে, তেওঁলোকৰ পৰা কাপোৰসমূহ কিনক। আৰু গোসাইগাঁওবাসী ৰাইজলৈকো মই অভিনন্দন জনাইছোঁ। আপোনালোকে ইয়াত এটা ব্ৰেণ্ডেড ষ্ট'ৰ আজি পালে। আপোনালোকে নিজৰ যিখিনি কাপোৰৰ ক্ষেত্ৰত বা আপোনাৰ পৰিধানৰ ক্ষেত্ৰত যিখিনি আমাৰ এথনিক এটায়াৰ আছে, সেইখিনিৰ কাৰণে আপোনালোকে এতিয়া ইয়াতে আহি চাব পাৰিব, ইয়াৰ পৰা ল'ব পাৰিব, আপোনালোকৰ কাৰণে বহুত সুবিধা হ'ব। তো সকলো ৰাইজলৈ মই সেই অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিভাগীয়ভাৱে এই অনুৰোধেই কৰিম যে আপোনালোকে আমাৰ লোকেল যিখিনি শিপিনী আছে, এণ্টাৰপ্ৰেনাৰ আছে, তেওঁলোকৰ পৰাই আপোনালোকে কাপোৰসমূহ কিনক। আমি GI ইমপ্লিমেণ্ট কৰিব পাৰিম, লগতে আমি হেণ্ডলুম ৰিজাৰ্ভেশ্যন এক্টৰ ওপৰতো কাম কৰিব পাৰিম। কাৰণ আমি চৰকাৰী ব্যৱস্থা এটাই অকলে এই কামখিনি কৰিব নোৱাৰোঁ। আপোনালোকে এণ্টাৰপ্ৰেনাৰসকল, যুৱ সমাজ ওলাই আহক, আমি গোটেই বিভাগীয়ভাৱে আপোনালোকৰ লগত থাকিম। আৰু এইদৰে আজি এখন ষ্ট'ৰ হৈছে সেনেকুৱা নহয়, আমি BTC গোটেইখিনি অঞ্চলত প্ৰথমৰ বাবে আমি ষ্ট'ৰসমূহ কৰিম, তাৰপিছত BTCৰ বাহিৰলৈ যাম বা নেশ্যনেল কৰিম। ৰাইজৰ সহায় সহযোগিতা থাকিলেহে আমাৰ মহিলা এণ্টাৰপ্ৰেনাৰখিনি আগবাঢ়ি যাব পাৰিব। সেইকাৰণে আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, মহিলা এণ্টাৰপ্ৰেনাৰখিনিক আপোনালোকে সহায় সহযোগ কৰক, আৰু আমাৰ এই যিটো বড়োলেণ্ডৰ হেৰিটেজ আছে, হেণ্ডলুম হেৰিটেজ, সেইটোক আগুৱাই নিয়াত আপোনালোকে সহায় করক। ধন্যবাদ। গজং থক। खुलुमबाय। आं बिराद मोजां मोनदों। एक्चुअली स्ट'रा आंना मोननै जाबाय। दा बेंटल गेटआव मोनसे खुलिदों दाखालि, बयबो मिथिदों। ओमफ्राय बे सेकेन्ड नाम्बार गसाइगावआव मोनसे श'रुम खुलिदों। ओमफ्राय बिदिनो आं सानदों आरो बयनिसिमबो जेन क'क्राझार बा आलदा जायगायावबो आं बिदि स्ट'र खुलिनो हागोन। आंनि ब्रेन्डखौ जेन बयनिबो माने गेजेराव आं माबा खालामनो हागोन। बिदि थाखाय आं सेस्था खालामगोन आरो नेक्स्ट इन फिउचारावबो। जोंनि गासिबो अनलि ट्रेडिसनेल हेन्दलुम उइभिं, गासिबो हेन्दलुमाव बानायनाय, बेनिफ्राय दख'ना, जोमग्रा, पाट, बेफोर बायदिसिना गासिबो बेखौ बयखौबो लेंहरनो जाबाय। गावनि माने जुदि मा सयजाव दङ जोंखौ माबा बुंबा जों बिदिनो बानायनो हागोन। लकेसना जाबाय जोंना उत्तरपारा बास स्टेन्ड, ओमफ्राय खाथियावनो हनुमान मन्दिर दङ, बेनि अपोजिटावनो हाइवेनिफ्राय हाबनाय बे मेइन बास स्टेन्ड खाथियावनो आरोखि।